তো গাইজ আকৌ আপোনালোকৰ বাবে লৈ আহিছোঁ নতুনকৈ চাকৰি মানে ইমান দিন ভিডিঅ' বনাব পৰা নাছিলোঁ কিন্তু মানে এতিয়া বনাইছোঁ মানে অলপ প্ৰব্লেম এটা চলি আছিলে এতিয়া ভিডিঅ' বনাইছোঁ আকৌ চাকৰি কি আহিছে চাই লওক আজি কাৰণে এটাই চাকৰি আনিছোঁ মানে 31 তাৰিখলৈকে লাষ্ট ডেট এইটো চাকৰি তো বাকী বেলেগ চাকৰি আছে লাহে লাহে ভিডিঅ' বনাই গৈ থাকিম তেতিয়া এইটো চাওক আপোনালোকে তো আপোনালোকৰ যাৰ ITI আছে ন তেওঁলোকে এই চাকৰিটো এপ্লাই কৰিব পাৰিব লাষ্ট ডেট হৈছে 31/05/2025 তো এয়াৰপৰ্ট অথৰিটি মানে হেৰি কৰিছে মানে আপোনালোকৰ 135টা পোষ্ট আছে এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়া অৰ্গেনাইজেশ্যনটোৰ নাম হৈছে তো মেক্সিমাম এডুকেশ্যন কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব আৰু এইটো এটা চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয় তো এপ্লাই মোড অনলাইন হ'ব আৰু পোষ্ট হৈছে এপেৰেণ্টাইজ 135টা পোষ্ট আছে হা আৰু গ্ৰেজুৱেট হ'ব লাগিব গ্ৰেজুৱেটৰ কাৰণে 42টা আছে আৰু ডিপ্ল'মাৰ কাৰণে 47টা আছে আৰু ITI ট্ৰেড হ'ব লাগিব কম্পিউটাৰ অপাৰেটৰ এণ্ড প্ৰগ্ৰেমিং এছিষ্টেণ্ট ইলেক্ট্ৰিকেল মেকানিক ইলেক্ট্ৰনিক্স 46টা আছে তো ডিপ্ল'মা যদি আছে আপোনাৰ 47টা পোষ্ট খালী আছে যদি গ্ৰেজুৱেট আছে 42টা আৰু আপুনি যদি মানে ITI ট্ৰেড যদি আছে ন আপোনালোকৰ তেনেহ'লে 46টা আছে চেলেৰী গ্ৰেজুৱেটৰ কাৰণে দিব 15,000 আৰু ডিপ্ল'মাৰ কাৰণে দিব আপোনাৰ 12,000 তো ITI মানে কম্পিউটাৰ অপাৰেটৰ প্ৰগ্ৰেমিং এছিষ্টেণ্ট ইলেক্ট্ৰিকেল মেকানিক্স ইলেক্ট্ৰনিক্স এনেকুৱাবোৰ কাৰণে 9,000 দিব গ্ৰেজুৱেট আৰু ডিপ্ল'মা যদি হয় ন আপোনাৰ তেনেহ'লে কেণ্ডিডেট শুড প্ৰচেছ ফুল টাইম ৰেগুলাৰ 4-year ডিগ্ৰী এণ্ড 3 years ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং ইন এনি অফ দি মানে ষ্ট্ৰীমৰ পৰা মানে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব নহ'লে ডিপ্ল'মা থাকিব লাগিব মানে তো ITI যদি থাকে তেনেহ'লে ITI পাছ হ'ব লাগিব চাৰ্টিফিকেটখন থাকিব লাগিব আৰু এজ লিমিট হৈছে আপোনালোকৰ মেক্সিমাম 26 years আৰু 31/03/25লৈকেতো চলিব মানে ৰিলেক্সেশ্যন যদি ৰিলেক্সেশ্যনো আছে ST OBC এনেকুৱাখিনি ৰিলেক্সেশ্যন অলপ হৈ যাব এপ্লাই যদি কৰিব বিচাৰে ন তেনেহ'লে আপোনালোকে মানে মই তলত এটা ৱেবছাইট দি দিম গভৰ্ণমেণ্ট ৱেবছাইট তাত গৈ কিনে এপ্লাই কৰিব পাৰিব অফিচিয়েল ৱেবছাইটৰ লিংক দি দিম আৰু ন'টিফিকেশ্যনখন তলত PDF ডাউনলোড দি দিম PDF আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব আৰু ইয়াতো স্ক্ৰীণতো ওলাই যাব তাত মই মানে দি দিম আপোনালোকে চাই ল'ব তো এয়াই আছিল ভিডিঅ'টো যদি মানে ভিডিঅ'টো ভাল লাগিছে মানে কি মানে আপোনালোকৰ কাৰণে বহুত জববোৰ বাছি আনিবলগীয়া হয় ন তো সেইকাৰণে মানে যি পাৰে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব মানে এতিয়ালৈকে ছাবস্ক্ৰাইবাৰ এটা হোৱা নাই মানে এমাহৰ আগতে ষ্টাৰ্ট কৰা চেনেলটো কিন্তু মানে কিবা কাম এটা কাৰণে মানে ভিডিঅ' দিব পৰা নাছিলোঁ আজিৰ পৰা ভিডিঅ' ডেইলি আহিব তো আপোনালোকে যদি মানে পাৰে মানে ভিডিঅ'টো লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব তো বাই এতিয়ালৈ